নমস্কাৰ সকলোকে স্বাগতম জনালো আজিৰ ভিডিঅ'টোত আমি মণিৰে দহি বটা বা দহি গুঠা শিকিম দহি গুঠিবলৈ আমাক লাগিব মণি এখন কেঁচি গাঁঠি দিব সূতা বেজি নি কৰা সূতা মই ইয়াতে বৰ্ণালী পাত লৈছো এতিয়া চাদৰখন ভালকে পাৰি লৈ তাৰ ওপৰত এটা ওজন বস্তু থৈ দিব মই ওপৰত এটা হিল থৈ দিলো এতিয়া এটা বেজি সূতা ভৰালৈ তলত এনেকৈ গাঁঠি দি ল'ব মণিখিনি উলাই ল'ব এতিয়া বেজিটো চাদৰৰ তলেদি লৈ আনিব আৰু মণিৰ ভিতৰে লৈ আনিব আকৌ এবাৰ বেজিটো চাদৰৰ তলেদি লৈ আনি মণিৰ ভিতৰেদি লৈ আনিব জোৰকে টানি দিব এতিয়া আপোনালোকক যিমান সূতা লাগে উলাই ল'ব মই সূতা ওলা প্ৰচেছটো আগৰ ভিডিঅ'টোত দিছো যদি চোৱা নাই চাই ল'ব এতিয়া গুটনি কৰা সূতাখিনি ল'ব আৰু বেজিটো চাদৰৰ তলেদি আনি মণিৰ ভিতৰেদি উলাই আনিব সূতাখিনি তলেদি নি 3টা বা 4টা গাঁঠি দি ল'ব আৰু জোৰকে টানি ল'ব যাতে গাঁঠটো খোলা নাখায় গাঁঠি দিয়া সূতাটো ওলাই নাথাকে সেইবাবে এনেকৈ ভিতৰেদি সোমাই সূতাটো লুকাই থৈ দিব আৰু সূতাখিনি কাটি ল'ব আৰু এটা দেখাই আছো সূতাটো এনেকৈ তলেদি নিব তাৰপিছত মণিটোৰ ভিতৰেদি লৈ আনিব সূতাটো আনি আকৌ চাদৰৰ তলেদি নি মণিৰ ভিতৰে ওলাই আনিব গুটনি কৰা সূতাখিনি ল'ব চাদৰৰ তলেদি বেজিটো নি মণিৰ ভিতৰেদি ওলাই আনিব এনেকৈ তলেদি নি 3টা বা 4টা গাঁঠি দি ল'ব আৰু জোৰকে টানি ল'ব যাতে গাঁঠটো খোলা নাখায় সূতাটো লুকাই থব মই এতিয়া পিংক কালাৰ লৈছো যিহেতু চাদৰখনত পিংক আৰু গোল্ডেন আছে আপোনালোকে যি ইচ্ছা সেইটো ৰং ল'ব পাৰে বা দুটা ৰং কম্বিনেশ্যন কৰি দিব পাৰে মই ইয়াতে 5টা গোল্ডেন আৰু 5টা পিংক কৰি দিছো লাষ্টত দেখাই আছো কেনেকুৱা হয় দেখায় মই ইয়াতে বৰ্ণালী পাত ইউজ কৰিছো কিন্তু আপোনালোকে যদি বেলেগ পাত ইউজ কৰিব খোজে তে ইউজ কৰিব পাৰে বৰ্ণালী পাতৰ এটা গ্লেজ থাকে আৰু উঠাৰ পাছত ধুনীয়াকৈ সূতাখিনি ফুলি থাকে সেইবাবে মই এইটো পাত ইউজ কৰি ভাল পাওঁ এইটো হ'ল আমাৰ ফাইনেল লুক ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ